নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আহিলোঁ অন্য এটা ভিডিঅ'লৈ। বিগত 2টা সপ্তাহ মই বিশেষকৈ এটা সপ্তাহত আপোনাৰ মেডিকেল ৰিজেণ্টৰ কাৰণে কাম কৰিব নোৱাৰিলোঁ, আৰু দ্বিতীয়টো সপ্তাহ মেডাম এফি আছিলে। মেডাম এফি যিহেতু মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ গোগামুখ আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ লগতো, যিহেতু মই দায়বদ্ধ মানে কাম কৰাৰ। আৰু আজি আহি পালোহি এখন এনেকুৱা এখন সুন্দৰ গাঁও, খুব ধুনীয়া লাগিছে। মই সেই পিছফালে দেখিছেনে ইমান জালুকৰ গছ আছে, আপোনালোকে হয়তো দেখিব পাৰিছেনে নাই নাজানো। গাঁওখন আহি পালোহি, কিন্তু এতিয়া আমি উদ্দেশ্যবিহীনভাৱে আহি আছোঁ। কাৰ ঘৰত এতিয়া লগ পাওঁ গৈ পিনি চাওঁগৈ। মানুহবিলাকৰ ঘৰবিলাক প্ৰায় মোটামুটি ভালেই দেখি। অসহায় ব্যক্তি যাতে লগ পাওঁ, অসহায় ব্যক্তি লগ পোৱাৰ পিছত তেওঁৰ লগত কথা পাতিম। ব'লকচোন এতিয়া আমি আগুৱাই যাওঁ, আৰু এটা সুন্দৰ উদ্দেশ্যলৈ যিহেতু ৰাতিপুৱাই ওলাইছোঁ, আমাৰ উদ্দেশ্যটো যেন সফল হয়। জন্মৰ যি শিল্পী আমাৰ জুবিন দা, নৱপ্ৰজন্মৰ শিল্পী জুবিন দা যিহেতু, আৰু আমি পুৰণিকো পাহৰি যাব নালাগে, যেনে ভূপেন দাকো আমি পাহৰি যাব নালাগে। আমি যিহেতু জুবিন দাক বেছি ভাল পোৱাৰ কাৰণটো এটাই বেছি, তেওঁ আমালৈ আৰু বহুখিনি কাম কৰি যাবলৈ আছিলে, বাকী থাকি গ'ল। যিহেতু ভূপেন মামা আমাৰ অকণমান বয়স হৈ পিনি ঢুকাইছে, তেওঁ সেইকাৰণে আমাৰ মানে আছে, তেওঁকো বহুত আমি শ্ৰদ্ধা কৰোঁ। কিন্তু যথেষ্টখিনি তেওঁ কাম কৰি গ'ল, কিন্তু অকাল বিয়োগ আমাৰ যি জুবিনদাৰ হ'ল, সেইটো কাৰণে আমি সকলো তেওঁ যি আৰু দেশৰ হকে, মাতৃ ৰাষ্ট্ৰৰ হকে বা ৰাজ্যখনৰ হকে তেওঁ বহুখিনি ভাল কাম কৰি গৈছিলে, যিহেতু সেইটো কাৰণে আহিলোঁ। আৰু তেওঁ অনুৰাগী হিচাপে যিহেতু মই কাম কৰি গৈ আছোঁ। ব'লকচোন যাওঁ, বেছি কথা নাপাতোঁ। আৰু এঘৰ মানুহ সুন্দৰ, এঘৰ মানুহ যাতে অসহায় মানুহ এঘৰ বিচাৰি পাওঁ, তাকে ব'লক আগুৱাই যাওঁ। বহুত এখন গাঁৱৰ মাজত আহি উপস্থিত হ'লোহি, মানে এতিয়ালৈকে এনেকুৱা মানুহ পোৱা নাই। আৰু আজি যিহেতু গাড়ী লৈ আহিলে অলপ মানে দিগদাৰ এটাৰ কাৰণে, মানে সৰু গলিবিলাকত সোমাবলৈ দিগদাৰ হয়। আৰু এটা ভাল লগা কথা হ'ল কি, ইয়াত আহি পালোঁ এখন বৰ ধুনীয়াকৈ সুন্দৰ জুবিন দা পোষ্টাৰ লগাই থৈছে, শ্ৰদ্ধাঞ্জলি। খুব ভাল লাগিছে, আৰু আটোমটোকাৰিকৈ লগাই থোৱা আছে, সেইটোৱে ক'লোঁ। ব'লকচোন আৰু আগলৈ যাওঁ। এতিয়া মানে দেখিছে আপোনালোকৰ ৰাস্তা কণ্ডিশ্যন কেনেকুৱা, ঘৰৰ কণ্ডিশ্যন কেনেকুৱা। আৰু এটা কথা আপোনালোকে এইখিনিতে ক'বলৈ বাকী আছে, মই যি অনুৰাগী হিচাপে কাম কৰি আছোঁ, সেইখিনি মই নিজে কৰি আছোঁ। কিন্তু আপোনালোকে যদি মোক অকণমান সহায় কৰে বা হোৱাটছআপত, বা মোৰ তেতিয়া মানে ইমান বিচাৰি ফুৰিবলৈ অসুবিধাটো নহয়। এতিয়া মই বহুত, কিন্তু অসহায় মানে এনেকুৱা অসহায় নহয় যাতে তেওঁলোকৰ অকণমান মানে ইমান প্ৰয়োজন নহয়। মই এতিয়া সেনেকৈ বিচাৰি থাকিবলগীয়া হৈছে। কিন্তু আপোনালোকে যদি মোক এবাৰ হোৱাটছআপত বা কমেণ্টতে লিখি দিয়ে বা কিবা এটা লিখি দিয়ে, তেতিয়া মোৰ মানে বহুত সুন্দৰ মই কাম কৰিবলৈ সুবিধাটো পাম, আৰু কাম কৰিও এটা উৎসাহ বাঢ়িব। আপোনালোকৰো অকণমান মোৰ যদি মানে হ'লেও উৎসাহিত কৰে, সেইটোৱে ক'লোঁ। ধন্যবাদ। আৰু ব'লকচোন এতিয়া আগুৱাই যাওঁ। এইফালেদি মোৰ দেখিছে এইবিলাক ঘৰবিলাকৰ কেনেকুৱা কণ্ডিশ্যন, চবৰে ঘৰত গাড়ী ট্ৰেক্টৰ কিবাকিবি আছেই, সেইটোকে অকণমান আপোনালোকক ক'লোঁ। বহু অপেক্ষা আৰু বহু পলমৰ অন্তত আহি এঘৰ মানুহ উপস্থিত হ'লোহি। এঘৰ মানুহ মানে উপস্থিত হ'লোঁ কৈ আছোঁ, আৰু মানুহঘৰ বৰ এটা সংকটজনক অৱস্থাত আছে, তাকে গৈ উপস্থিত হওঁ ব'লক। আৰু মোৰ প্লাটন দেখিছে নাই মোৰ পিছফালে? আইতা ভালে আছে নাই? আৰু বিশেষকৈ এটা কথা, আইতাই মুখেদি মাতিব নোৱাৰে, আৰু নাতিনীটো দেখিছে এনেকুৱা অৱস্থা। আৰু নাতিনী ল'ৰা, কথা ক'ব নোৱাৰে। আচ্ছা, এইটো তোমাৰ কাৰণে আনিছো মই। ইয়াতে খোৱা বস্তু আছে দেই, আৰু এইখিনি আপোনালোকক দিলো। ইয়াতে মানে বহুতখিনি আপোনাৰ হয়তো দুদিনমান চাগিলে খাবলৈ, মানে যিমান দিন হয় আৰু অকনমান খোৱা বস্তু মই লৈ আহিলো আপোনালোকৰ কাৰণে। আপুনি সেইদিনাখনি মই আহিছিলো, ইয়াৰ আগতে এদিন আহিছিলো, আপোনাক কিবা কিবি দি গৈছিলো, পাইছিলে নাই? হা পাইছিলে? এই চব্জি তব্জি কিবা কিবি, চাউল তাউল কিবা কিবি পাইছে? এদিনাখনি আপুনি ল'ৰাটোলৈ ক'ৰবাত গৈছিলে বোলে? আশ্ৰমত থবলৈ গৈছিলে। আশ্ৰমত থবলৈ গৈছিলে। দৃশ্যটো চাই অফিচে নালাগিলে।
অলটন তেওঁ মানসিক বিকাৰগ্ৰস্ত হয় সেইটো কাৰণে নাৰাখিলে হয়তো নাৰাখিলে অঁ চালে নাই এইটো নাৰাখো বেয়া নাপাবি হয় আপোনালোকে ঘূৰাই লৈ যাওক ময়ো গৈছো অঁ তাকে অকণমান ভিতৰৰ ফালে যাওঁ আপোনাৰ ভিতৰখন চাওঁ কেনেকুৱা ধৰণৰ আইতাই ইয়াতে বাস কৰিছে যিহেতু এইটোৱে আইতাৰ ঘৰ কেনেকুৱা ধৰণৰ এটা অৱস্থাত বাস কৰিছে আৰু তাকে দেখুৱাবলৈ আহিলো আপোনালোকক চাওকচোন কি এটা বিৰল দৃশ্য আৰু কি এটা মানে অভাৱনীয় দৃশ্য তেওঁ এজন অসহায় মাতৃ আৰু পুত্ৰ ইয়াতে থাকে তেওঁলোকৰ চৌকা আৰু এইফালে ইয়াতে ভাত পানী ৰান্ধি খায় ইয়াতে ভাত পানী ৰান্ধি খায় হয় কোনোবাই মানে ধৰি লওক দিলে মানে খায় আৰু বিশেষকে আইতাজনী মুখেদি মাত মাতিব নোৱাৰে বিশেষকে কথা পাতিব নাজানে আৰু তেওঁ যিজন পুত্ৰ আছে মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি ক'ব লাগিব কথা পাতিব দুখেৰে মানে প্ৰকাশ কৰিবলগীয়া হৈছে খোৱা বোৱা নিজে পালে বনাই নহলে কোনোবা এজনে বাহিৰা মানুহ দিয়ে আৰু হয় এই গাঁৱৰ মানুহ ওচৰ চুবুৰীয়া হয় এমুঠি কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে হয় এনেকে থাকি যায় কেতিয়াবা কোনোবা দিয়ে আৰু দুই এডাল বাঁহ বেছি হয় এইখিনি বাঁহ আছে এইখিনি বেছি আৰু যেন তেন চলে আৰু ইমানেই আৰু একো নাই তাৰ কিমান দিনৰ পৰা এনেকুৱা মানে এতিয়া হ'ল আজি 2 বছৰ মান হ'ল 2 বছৰ মান মাতিব নোৱাৰা ল'ৰাটোতো একদম সৰু পাই এনেকুৱাই চলি আছে ঠিক আছে অশেষ ধন্যবাদ আপোনালোকক দেখুৱালে মই আজি আহি এঘৰ মানুহৰ উপস্থিত হলোহি আৰু আপোনালোকক দুখ মানে আগতেও এই ঘৰ মানুহলৈ মই যিহেতু আহিছিলো মানে তেওঁলোকক আমি লগ নাপালো যিটো তেওঁলোকৰ বাচ্চা আছিলে তেওঁক ধৰি লওক আশ্ৰমত থবলৈ নিছিলে সেইদিনাখনি আমি লগ নাপালো আজি আহি লগ কৰিলোহি আৰু আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছো যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু 10জনে পায় 10জনে ওলাই আহি তেওঁলোকৰ ঘৰৰ নিচিনা এঘৰ মানুহক সহায় কৰিব পাৰে তাকে মই মোৰ ফালৰ পৰা কঠোৰ আহ্বান জনাইছো আপোনালোকক সকলোকে দেখিলে মোৰ পিছফালে কেনেকুৱা ধৰণৰ এটা জৰাজীৰ্ণ ঘৰত তেওঁলোকে মানসিক বিকাৰগ্ৰস্ত যিহেতু নিজেই চলিবলৈ ফুৰিবলৈ অসুবিধা কিন্তু তেওঁ এডপ্টেড কৰি এটা সন্তান যিহেতু লৈছিলে এইটো মই কোৱাটো কিমান যুক্তিপূৰ্ণ কথা এইটো মই আপোনালোকে বিবেচনা কৰিব তেওঁ আনিছিলে তেওঁ মানসিক বিকাৰগ্ৰস্ত আৰু তেওঁলোকৰ কাৰণে অকণমান আপোনালোকেও আগুৱাই যাবৰ কাৰণে সহায় কৰি দিয়ে যেন যাতে ভিডিঅ'টো 10জনে পায় আৰু বৰমূৰীয়া ঘৰেও যাতে ভিডিঅ'টো চাব পাৰে তাকে ধন্যবাদ আৰু বহুখিনি কথাই আলোচনা কৰিলো দেখিলে আৰু বিশেষকৈ আলোচনা কৰিবলগীয়া মানে কি তেওঁলোকে মুখে মাত মাতিব নোৱাৰে যিহেতু মাত মাতিব নোৱাৰাৰ লগত এই ভিডিঅ'টো গাড়ীখনৰ পৰাই ষ্টাৰ্টিং কৰিছিলোঁ আৰু এতিয়া গাড়ীতে ফিনিচিং কৰিবলৈ লৈছোঁ আমি গৈছিলোঁ একচুৱেলি বেলেগ এটা জেগা ঘূৰি ঘূৰি নাপাই পিনি আমি সেইফালে পাই গ'লোগৈ সেইকাৰণে সেই মানুহ ঘৰতে সোমালোঁ আগতেও সেই মানুহ ঘৰলৈ মই এবাৰ গৈছিলোঁ তেতিয়া মানুহ একচুৱেলি লগ পোৱা নাছিলোঁ মানে সেই ল'ৰাটো যে কণমানি ল'ৰাটো দেখুৱালোঁ তেওঁক কোনোবা এখন আশ্ৰমত থ'বলৈ নিছিলে আশ্ৰমত মানে নাৰাখিলে বোলে অকণমান ধৰি লওক মানসিক বিকাৰগ্ৰস্ত ল'ৰাটো সেইকাৰণে চাগিলে নাৰাখিলে বেলেগ ল'ৰা ছোৱালীও মানে আক্ৰমণ কৰি দিব পাৰে সেইকাৰণে ৰখা নহ'লে আৰু মানুহগৰাকীক লগ পোৱা নাছিলোঁ আৰু মানুহজনগৰাকীয়ে মুখেদি মাতিবই নাজানে কেনেকুৱা কি আঙিঠি ভাঙিঠিহে খালি অকল কৈ দিয়ে সেইখিনিয়ে বুজা আমি যিহেতু স্পটত গৈ লগ পোৱা নাছিলোঁ এতিয়া আজি গৈ পিনি ডাইৰেক্ট স্পটত লগ পালোঁ আৰু তেওঁৰ লগত মনৰ বতৰা জানিবলৈ চেষ্টা কৰিলোঁ মানে এনেই আপুনি এটা ধৰি লওক
এঘৰ মানুহৰ বা এজন মানুহক লগ পোৱাৰ যেতিয়ালৈকে আপুনি সঠিকভাৱে লগ নাপাব তেওঁক বুজিব নোৱাৰিব বা বেলেগে ক'লেও ধৰিব নোৱাৰিব। একচুৱেলি আমি আজি যে গ'লো খুব ভাল লাগিলে গৈ পিনি তাত একদম সঠিকভাৱে মানুহ ঘৰত আমি গৈ উপস্থিত হ'লোহি। উপস্থিত হৈ তেওঁ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকৰ। তাকে অকণমান আপোনালোককো দেখুৱালোঁ কেনেধৰণৰ মনৰ বতৰা, কি কি ক'লে কি কি নক'লে। আৰু তাকে আৰু জুবিনদাৰ নামত যিহেতু মই কাম কৰা প্ৰণ লৈছোঁ, জুবিনদাৰ নামত কাম কৰি আছোঁ বুলি জানিছে। বিগত 2টা সপ্তাহ মই কৰিবলৈ নাপালোঁ, তাৰ বাবে মই অশেষ দুখিত। আৰু দুখিত মানে ৰাজহুৱা কামত অকণমান ব্যস্ত হৈ থাকিবলগীয়া হ'ল। তাকে ক'লোঁ আৰু ভিডিঅ'টো যাতে সকলোৱে পায়, সকলোৱে শ্বেয়াৰ কৰি দিয়ে। তাকে ক'লোঁ ফেচবুকত চোৱাসকলেও শ্বেয়াৰ কৰি দিয়ে, যাতে ইউটিউবত মই প্ৰথমতে দিওঁ ভিডিঅ'টো, ইউটিউবৰ পৰা পোনপ্ৰথমে শ্বেয়াৰ কৰি দিয়ক। তেতিয়া আৰু মোৰ যেন ভিডিঅ'টো বনাবলৈ অকণমান মনোবল বৃদ্ধি কৰে। তাকে ক'লোঁ আৰু আপোনালোকক বাৰে প্ৰতি অনুৰোধ কৰিছোঁ যাতে কোনোবা মানুহ যাতে অসুবিধা বা এনেধৰণৰ কিবা বেমাৰতে হওক ৰোগতে হওক কিবা যদি অসুবিধা হৈ পৰি আছে তেতিয়া মোক নিশ্চয় হোৱাটছআপ নম্বৰটোত যোগাযোগ কৰক। মই নিশ্চয়কৈ এদিন পলম হ'ব পাৰে, কিন্তু মই যোৱাটো 100% যাম আৰু তেওঁক গৈ লগ কৰি আহিম। ধন্যবাদ, ইমানেই ক'লোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আগন্তুক দিনত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, জুবিনদাৰ নামত মই কাম কৰা যি প্ৰতিশ্ৰুতি লৈছোঁ সেই প্ৰতিশ্ৰুতিৰে জয় জুবিনদা, জয় অসম। ধন্যবাদ সকলোলৈ।